हेलो गाइस नতুन এটা ভিডিওলৈ স্বাগতম। হে গাইস গৰম কেনেকুৱা পৰিছে, গৰমত থাকিব অশান্তি লাগিছে। বলক গাইস এতিয়া নদীৰ ফালে যাওঁ, আপোনালোকৰ নদীখন দুখন গৈ গাইস ভিডিওবিলাক চাই কেনেকৈ পাইছে লাইক কমেন্ট শ্বেয়াৰ কৰিব। হে গাইস লাইক কমেন্ট, এই ফুল দিছা কেনেকুৱা ধুনীয়া ফুল, কমেন্ট কৰিব নাপাহৰিব গাইস। हेलो गाइस এয়া চাওক এখন আমাৰ নদী, এইখন যে দেখিছে আমাৰ এখন দলংখন, এইখন দুফাল দলং আছে, এইফালেও আছে দলংখন। এইটো আমাৰ নদীৰ ঘাট, এইটো আমি এই ঘাটটোতে আমি গা পা ধুই ডাঙৰ হৈছোঁ। ডাঙৰ ডাঙৰ মাছ ওলাই গাইছ, এইয়া দেখিছে নে, দেখিব পাইছে এইয়া খেয়ালি মাৰি আছে দলঙৰ কাষত দেখিছে মাছ পাইছে। এয়া চাপৰিৰ পৰা মানুহ আহিছে গাইছ, এয়া চাওক না গাইছ, ইয়াত ডাঙৰ ডাঙৰ শিশু ওলায় আৰু মাছ একদম কাছ এনেকৈ ওলায় আৰু গাইছ আমিও ইয়াতে গা পা ধুওঁহি ইয়াতে। সেই গাইছ চাওক না ভিডিঅ'টো প্ৰথমবাৰ লাষ্টত চাই দিব গাইছ। সেই গাইছ मोर पानी जाए होती